ঐ আমি এটা কাম কৰোঁ ব'ল, আমি বহুত দিন খানাও খোৱা নাই, দুই মিলি এখন খানা খাওঁ, গাটো আৰু খুৰা খুৰীও খাব, আমাৰ মা আৰু দেউতাও খাব, হ'ব না? কি ক? পইচা 50 টকা তুলিলে হ'ব না কি? তোৰ কি ইচ্ছা ক? য়েছ, ইউ আৰ ৰাইট, তুমি মোৰ মনৰ কথা কৈছা। হ'ব দে, খাম দে, আমি দেউতাৰ পৰা বহাব লাগিব দে, নহ'লে কেনেকৈ খাম? হ'লে কি ময়ে কৰিম, ব'ল নহ'লে আমি আগতে বাজাৰ চাজাৰখিনি কৰোঁ, আৰু যিখিনি পইচা আছে 100 টকা দি, আৰু যিখিনি ৰয় পিছত দিম না কি? লেটছ গো বেবছ। दिल्ली हवा में उड़ने लगे हैं हुआ परायाची आगे है चाई ना 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 ना। बोल 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 देरी हो बनवाले देखसा ना आकाशन मेगासन নহয় নিছে ओके বাপা গাছত গৰু উঠা নাম দেখুৱাই কেনেকৈ ল'বি তাকেতো কি কৰা যায় এথেন না আমাৰ কামটো কৰবি यस इट्स गुड आइडिया ओके लेट्स गो चलो फिर हम বাপ উগাৰ আহিল দিয়া আমি পটকে এনেকৈ আনি দাউৰা দৌৰি কৰি খাই ভালেই হৈছে নহ'লে আজি আমি দাবা বিতন খালোঁ তই আৰু বেগত আহিব নৰা যিহে একদম কাচি বোলা দিছিলি ভাবছোঁ আজি আমি মাইৰ খাম যা সেনেকৈ বহে আনিলি মাকো ক'ব নৰা মাও নাই আজি বহুত ভালেই হৈছে নহ'লে আমাক একদম ধুইলন দিলাকৈ খাই কিন্তু ভাল লাগিল ন তই নানখিনি কিন্তু বিৰাট টেষ্টি বনাইছিলি কিন্তু বাটাৰ অলপ সৰহকৈ নিব পাৰিলি হয় তই কনজুচি কৰিছা বেটি এখন হয় দে খাইছোঁ যে আৰু ভাল লাগছে নাকি তইও যা ঘৰা ঘূৰি নহ'লে আৰু দেৰি হ'ব মায়ে চিন্তা কৰিব গম পাইছা না আমাৰ এইগিলাখান কাণ্ডবিলাক কাকো নকবি আৰু তোৰ আৰু মোৰ মাজত চিক্ৰেট নহ'লে দস্তি খতম কি কথা ক'বা আহিছা মই বাটাৰ কমকৈ দিছোঁ তই দেখোন জোখনি কিমান কম বাটাৰ উলিয়াই দিছিলি বোলে নাছিলে আৰু বাটাৰটো আমি বহে খানা নহ'ল নহয় আমি মাংস মাছ এইগিলাখানে বস্তু আনিছিলোঁ আৰু মাছো তই মাত্ৰ মোক পুঠি মাছটো দিছা আৰু তই লৈছা শ'ল মাছটো যি হ'লেও আৰু তই ঠেং তই নিজে লৈছা পঞ্চান কেইটুকুৰা মোক দিছা মই কিবা কৈছোঁ নাকিন তই কিয় কৈছা ইমান দে ঠিকে আছে দে হ'ব দে মই আৰু নাবাদং দে তোৰ হাততে তই ডাক্তিয় কৰাই বেটি এই মানে তোৰ স্বভাৱটো নেগলাকে তোক ক'লোহে মাত্ৰ বাটাৰ অলপমান কমকৈ দিছা তই কনজুচি কৰিছা তই মই কি মিছা কথা ক'ম নাকিন বাদ দি আৰু আজি মায়ে গম পালি কিমান দুৰ্ঘটনা হ'ল আমিতো একেলগে খোৱা কথা আছিল ভাগ্য ভাল নাখলোহে আৰু মায়েও সকাম এটাত যাব লগা হ'ল দেউতাও নাই অফিচত যাব লগা হ'ল আৰু তোৰ মায়ে দেউতাক নকওঁ শুনতিহে আমি দৈ খাব পাইছোঁ নহ'লে ভাবিছা আমাক একদম পিঠি বহল কৰলা হৈ আছে বুজি পাইছা দে হ'ব দে তোহাৰ কুকুৰটো দেখোন আটা পাৰি আছে তোৰ মায়েৰে আহি পেলাক নাহিনে মই যা ভাল দে আৰু এইগিলাখান কথা নকবি বাচন চাচন ধুই থৈছা ন ডাষ্টবিনটো ফেলে থবি বাহিৰত খালত নহ'লে গম পাব এইগিলাখান মাছৰ হাৰা মাংসৰ হাৰা এইগিলাখান ক'ৰ পৰা আহিল বুজি পাইছা না তই গোটেইখিনি চাফা কৰি থৈ দিওঁ আৰু ৰুমত স্প্ৰে মাৰি থৈ দি নহ'লে খাদ্যৰ গন্ধ পালি আৰু সুধব কেনেকৈ কি খালি আপা আমি নহ'লে পচি যাম এইগিলাখান কথা শুনি কেনে দে মই যাম দে এথেন মই পলয় ভাল আৰু মই মাৰ পেটৰ বেদনা বুলি কৈ কেনে মই বাগা দি থাকিব লাগিব তইও কিবা বাহানা বানাই কেনে বাগা দি থাকিবি গম পাইছা না দে মই এথেন গেলোঁ হা বাই বাই আৰু বয়া চা নাপাবি দেই এইগিলাখান কথাত দে গেলোঁ হা মা আহিছে নাকি না তই ভাতকেইটা বানাই কেনে খাবি আৰু কুকুৰটোকো দিবি অলপমান কিবা মোৰ আজি কিবা পেটটো ফুলি হেন্দছে গেছ উঠছে নাকিন অলপ আগতে বমিও কৰিলোঁ মই ভাত নাখাওঁ দে মই বিচনাত যাই বাগা দি থাকোঁ হা তই আৰু আহিবি পাকঘৰক লগিন মই নাহোঁ আৰু মই গধূলা একেবাৰে উঠি চাহ কলা খাম দে এই আৰু আজি ভাত কিয় নাখা হ'লে এনেই দেখোন ৰাক্ষসৰ নিচিনা ভাবি থাকে আজি কি খাম কালি কি খাম ফাষ্টফুডৰ কথাই ভাবি থাকে এইগিলাখান আজি তাই ভাত নাখাম বুলি কৈছে ৰাক্ষসীটোই দে যি নহওক পেটটো কৰা আৰাম দিছে ৰে বাপ এইকেইদিন দিনে ৰাতি যেনেকৈ খাই মৰছে মোৰ ভয়ে লাগে চাইডত ক'ৰবাত হ'ব বুলি এইগিলাখান দে মা অলপমান ৰেষ্টে ল মই কিবা বানাই খাম দে কুকুৰটোৰ লগত মইনো এথেন কি বানঙে কালিৰ ভাত আছে মই ফ্ৰাইড ৰাইচ কৰি কেনে খাওঁ দ আৰু কুকুৰটোক অলপমান ৰুটি আৰু গাখীৰে খুৱাই কেনে থৈ দিম আজি মোৰ টাইম মাখা হ'ল ভালেই হ'ব নাং দুটি মনৰ জোনা বহুত টাইম চাব পৰা নাই চাব লাগিব দ মোবাইলত কিয় তেনেকৈ কিন্তু ৰোগাৰে জানাই পেটটো ফুলি আছে আজি খানাখিনি কিন্তু বিৰাট টেষ্ট হৈছিল সেই দোস্ত আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আমাৰ চেনেলটো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ৰ'ব দেখো তই এইখিনি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং বাই বাই